হাই এভৰিৱান, দিয়া এছামিছ ৰেচিপি চেনেলটোলৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি মই মুড়ি ঘণ্টা ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে মই মাছৰ মাথা এনেদৰে 2 পিচ লৈছোঁ। তাৰপিছত ধনিয়া পাত লৈছোঁ 1 মুঠি, এটা ডাঙৰ সাইজৰ আলু এনেদৰে কাটি লৈছোঁ, আৰু অকণমান কণ জহা চাউল আৰু মগুৰ দালি এনেদৰে অকণমান ধুই লৈছোঁ। এমুঠিতকৈ অকণমান কম হ'ব কণ জহা চাউল, আৰু দালিও এমুঠিতকৈ অকণমান কম হ'ব, এনেদৰে ধুই লৈছোঁ। আৰু আমাক লাগিব এটা ডাঙৰ সাইজৰ বিলাহী আৰু এটা পিঁয়াজ এনেদৰে স্লাইচ কৰি কাটি লৈছোঁ, 3টা জলকীয়া এনেদৰে ফালি লৈছোঁ, আৰু অকণমান আদা এটুকুৰ, নহৰু 7-8 কোমান হ'ব, আৰু মছলাৰ ভিতৰত লৈছোঁ মই 7-8টামান কিচমিচ হ'ব, আৰু মছলাৰ ভিতৰত লৈছোঁ জিৰা আৰু ধনিয়াৰ গুড়ি এইটো, আৰু হালধিৰ গুড়ি, নিমখ, তাৰপিছত মিট মছলা আৰু ৰেড চিলি পাউডাৰ। এতিয়া আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। মই আদা আৰু নহৰুখিনি এনেদৰে এটা খুন্দনাত খুন্দি দিছোঁ, আপোনালোকে মিক্সিত পিচিও ল'ব পাৰে। এতিয়া মই মাছৰ মূৰ দুটা অকণমান হালধি আৰু অকণমান নিমখ সানি মাছৰ মূৰকেইটা ভালকৈ সানি ল'ম। মাছৰ মূৰকেইটা মোৰ খানা হৈ গৈছে। এতিয়া মই তেলত মাছৰ মূৰকেইটা ফ্ৰাই কৰিম। এতিয়া মই কেৰাহী এখন পাতি ইয়াতে সৰিয়হৰ তেল অকণমান গৰম কৰি ল'ম মাছখিনি ভাজিবৰ কাৰণে, মাছৰ মূৰ দুটা ভাজিবৰ কাৰণে। এতিয়া মই মাছৰ মূৰকেইটি তেলত এনেদৰে দি দিছোঁ, আৰু 2 চাইডেদি মই ৰঙা পৰাকৈ ভাজি ল'ম মাছৰ মূৰকেইটি। এতিয়া মই মাছৰ মূৰকেইটি এনেদৰে ওলটাই দিছোঁ, এক চাইডেদি মোৰ মাছৰ মূৰকেইটি ৰঙা পৰিছে, একফালেদি ওলটাই ইটো চাইডো মই এনেকৈ ৰঙা পৰাকৈ ভাজি ল'ম। মোৰ মাছৰ মূৰকেইটি ভাজা হৈ গ'ল, এনেদৰে ৰাখিছোঁ মই, এইখিনিমান ভাজিলে হৈ যাব। এতিয়া মই সেইখন কেৰাহীতে অকণমান সৰিয়হৰ তেল দি দিছোঁ গৰম হ'বলৈ। তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত ইয়াত মই বাকীখিনি বস্তু দি যাম। এতিয়া মোৰ তেলখিনি গৰম হৈছে, ইয়াত মই এইবিলাক তেজপাত দি দিছোঁ, আৰু কাটি থৈ দিয়া পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি মই অকণমান ৰঙচুৱা পৰাকৈ ভাজিম। পিঁয়াজখিনি মোৰ অকণমান ভজা হৈ গৈছে, ইয়াতে এতিয়া মই আদা নহৰু যিখিনি খুন্দি লৈছিলোঁ সেইখিনি দি দিছোঁ, আৰু এইখিনি মই আদা নহৰু আৰু পিঁয়াজৰ গোন্ধটো যোৱালৈকে অকণমান ভাজি ল'ম 1 মিনিটমানৰ কাৰণে। পিঁয়াজ আৰু আদা নহৰুখিনি মোৰ ভাজা হৈ গৈছে, ইয়াতে মই এতিয়া কিচমিচকেইটা দি লৈছোঁ। এইখিনি অকণমান ভাজি ল'ম, কিচমিচখিনিৰ সৈতে একেলগে অকণমান ভাজি ল'ম। এইখিনি মোৰ ভজা হৈ গৈছে, এতিয়া মই ইয়াতে কাটি থৈ দিয়া আলুটো দি দিছোঁ। আলুটোৰ সৈতে মই অকণমান 1 মিনিটমান ভাজি ল'ম। আলুখিনি মই অকণমান সময় ভাজি লৈছোঁ, এতিয়া মই কাটি থৈ দিয়া বিলাহীটো দি কেনে আৰু 1 মিনিটমানৰ সময়ৰ কাৰণে ভাজি ল'ম। এতিয়া মোৰ গেছৰ ফ্লেমটো আছে মিডিয়াম টু ল'ত আছে। এতিয়া মই এইখিনি আকৌ 1 মিনিটমানৰ কাৰণে অকণমান বিলাহীটো হেৰি হোৱালৈকে ভাজি ল'ম। 1 মিনিট সময়ৰ কাৰণে মই আলু, বিলাহী আৰু মছলাখিনি একেলগে ভাজি ল'লোঁ। এতিয়া ইয়াতে মই হালধি আধা চামুচ দি দিছোঁ, নিমখ সোৱাদ অনুসৰি, অকণমান আধা চামুচ মিট মছলা, আৰু আধা চামুচতকৈ কম জিৰা আৰু ধনিয়াৰ গুড়ি দি এইখিনি মই এতিয়া গেছটো ল'ত আছে, ল' মিডিয়াম কৰি এইখিনি মই এতিয়া আৰু 2 মিনিটমানৰ কাৰণে ভাজি ল'ম ঢাকোন মাৰি, আৰু মাজে মাজে মই এইখিনি লৰাই থাকিম।
এতিয়া মই ঢাকনখন মাৰি 2 মিনিটমানৰ কাৰণে এইখিনি গেছটোত লো আছে মই ভাজি ল'ম আৰু মাজে মাজে লৰাই থাকিম। এতিয়া মই ঢাকনখন গুচাই 2 মিনিটমানৰ কাৰণে ভাজি ল'লোঁ। এতিয়া মই কণ জহা চাউল আৰু যিখিনি মগুৰ দালি ধুই থৈ দিছিলোঁ সেইখিনি দি দিছোঁ। দি এইখিনি এবাৰ লৰাই দিম। গেছটো আপোনালোকে লোড কৰি ৰাখিব। আৰু লগতে মই দি দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰখিনি। এইটো কাশ্মীৰী ৰেড চিলি হয়, এইটো জাষ্ট কালাৰৰ কাৰণে দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে জলকীয়া গুড়িটোও দিব পাৰে, মই এইটো কালাৰৰ কাৰণেহে দিছোঁ। এইখিনি এতিয়া মই আৰু 1 মিনিটমানৰ কাৰণে অকণমান ভাজি ল'ম। এতিয়া মই 1 মিনিটমানৰ কাৰণে ভজা হৈ গৈছে, এবাৰ লৰাই দিছোঁ। আৰু যিকেইটা মাছৰ মূৰ আছিল সেই মূৰকেইপিচ মই এনেদৰে পেলাই দিম। আৰু মাছৰ মূৰখিনি মই অকণমান এনেদৰে ভাঙি দিছোঁ। ভাঙি দিলে সোৱাদটো ধুনীয়াকৈ ওলায়। আৰু এইখিনি অকণমান মছলা মই অলপমান আৰু 1 মিনিটমানৰ কাৰণে আৰু 1 মিনিটমান এনেদৰে ভাজি লওঁ। মই এইখিনি ঢাকনখন গুচাই এবাৰ লৰাই দিছোঁ। এতিয়া ইয়াতে মই গৰম পানী একাপ লৈছোঁ, মই দি দিম। আপোনালোকে পানীৰ পৰিমাণটো চাই ল'ব। আৰু গেছটো এতিয়া মই বঢ়াই দিছোঁ। এইখিনি এতিয়া মই পানীখিনি শুকোৱালৈকে ধুনীয়াকৈ বনাই ল'ম। আৰু আপোনালোকে চাব যাতে এইখিনি মাজে মাজে লৰাই থাকিব, যাতে তলত লাগি নাযায়। এইখিনি মই এতিয়া এবাৰমান লৰাই দিছোঁ। মোৰ এইখিনি ধুনীয়াকৈ উতলি আছে, আপোনালোকেও মাজে মাজে এবাৰ দুবাৰ লৰাই দিব। এইখিনি মই পানীখিনি কমপ্লিট শুকোৱালৈকে এনেদৰে বনাই ল'ম। এতিয়া মই এইখিনি একবাৰ চেক কৰি চাই লৈছোঁ। পানীখিনি ধুনীয়াকৈ শুকাই গৈছে। মাজে মাজে অলপমান লৰাই আছিলোঁ এবাৰ দুবাৰকৈ। আপোনালোকেও এনেদৰে মাজে মাজে এবাৰ দুবাৰ লৰাই চেক কৰি চাই ল'ব। মোৰ পানীখিনি ধুনীয়াকৈ শুকাই গ'ল। এতিয়া মই কাটি থৈ দিয়া ধনিয়াৰ পাতখিনি এনেদৰে দি লৈছোঁ। আপোনালোকৰ ওচৰত ধনিয়া পাত থাকিলে দি দিব। এতিয়া এইখিনি লৰাই দিছোঁ। মাছৰ মুড়ি ঘণ্টাৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এতিয়া মোৰ মাছৰ মুড়ি ঘণ্টাৰ ৰেচিপিটো ৰেডি হৈ গ'ল, দেখিব পাৰিছেনে? আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। আৰু যদিহে মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। থেংক ইউ।